Good evening friends, মই আজি বনাবলৈ লৈছোঁ মেগীৰ পকৰা। তাৰ কাৰণে মই লৈছোঁ 1 পেকেট মেগী আৰু মেগীখিনি ভালদৰে এনেদৰে বইল কৰি লৈছোঁ আৰু লগত লৈছোঁ বেচন অলপ, লগত এটা পিঁয়াজ আৰু জলকীয়া লৈছোঁ এটা আৰু এনেদৰে কাটি লৈছোঁ সৰু সৰুকৈ। তাৰ পাছত এই বেচন আৰু পিঁয়াজ গোটেইখিনি মই মেগীৰ লগত এনেদৰে ভালদৰে মিক্স কৰি ল'ম আৰু ইয়াত দিছোঁ মই অকণমান নিমখ প্ৰয়োজন অনুসৰি। লগত মই ইয়াত মেগী মছলাৰ পেকেটটো দি দিছোঁ যাতে মেগীখিনি ধুনীয়া পকৰাকেইটা, আচলতে মেগীখিনি নহয়, পকৰাকেইটা ধুনীয়া মেগী গোন্ধাই থাকে। আৰু এতিয়া এখন কেৰাহীত মই তেল গৰম কৰিবলৈ দিছোঁ। তেলখিনি ভালদৰে গৰম হোৱাত এনেদৰে এটা এটাকৈ পকৰা মই দি গৈছোঁ। পকৰাকেইটা গেছটো অকণমান কমাই গেছটো লৰাই থাকি ভালদৰে যেতিয়া পকৰাকেইটা সিজি আহিব আৰু ইয়াৰ কালাৰটো যেতিয়া ধুনীয়া ৰঙচুৱা হৈ আহিব, তেতিয়া পকৰাকেইটা মই তেলৰ পৰা উঠাই থ'ম। দেখিছেনে পকৰাকেইটা ইমান ধুনীয়াকৈ কালাৰটো ইমান ধুনীয়া হৈ আহিছে। এতিয়া মই পকৰাকেইটা তেলৰ পৰা উঠাই থ'ম। হৈয়ে গৈছে মোৰ পকৰা। কালাৰকেইটা চাওকচোন ইমান ধুনীয়া হৈছে। এয়া হৈ গ'ল ৰেডি মোৰ মেগী পকৰা। এতিয়া চচৰ লগত ধুনীয়াকৈ খাই দিব।